সো নমস্কাৰ বন্ধুসকল, আজি আমি বহু দিনৰ মূৰত আকৌ আহিলোঁ। তো বহুদিন ভিডিঅ' অহা নাছিলে কাৰণ প্ৰব্লেম চলি আছিলে। সো বস্তুবোৰ পোৱা নাই, কিবা কিবি বস্তু যি বনাম বুলি ভাবিছিলোঁ। সো আজি আমি এটা ইণ্টাৰেষ্টিং বস্তু লৈ আহিছোঁ আৰু বস্তুটো চিম্পল হয়। সো নামটো হৈছে কেমেৰা লুচিডা আৰু বস্তুটো চাব পাৰে এইটো। সো মই দেখাই আছোঁ অলপ পিছত বস্তুটো কি কাম কৰে আৰু এতিয়া মোৰ অলপ কথা ক'ব আছে। সো সেইখিনি শুনি লওঁ। চ' মই ভিডিঅ' দি আপলোড দিছিলোঁ যে মোৰ ড্ৰিমৰ ওপৰত কেইদিনমান আগত, আৰু সেই ভিডিঅ'টো আনলিজ হৈ আছে মিউজিকৰ ওপৰত কিবা। সেইটো নন কপিৰাইট মিউজিক আছিলে, বাট হ'লেও নাজানো কি হৈ আছে, বাট সেইটো চাব লাগিব। আৰু সেইটো আনলিজ হৈ আছে, পাব্লিক কৰিব পৰা নাই। চ' সেইটো কাৰণে সেইটো আনলিজ হৈ আছে। তো নেক্সট কথা হৈছে যে সেইটোৰ ওপৰত আৰু এটা ভিডিঅ' ক'ম মই, যিখিনি ক'ব লগা আছিলে, কাৰণ সেইটো বস্তু নোহোৱা হৈ গ'ল। আৰু আজি আমি কেমেৰা লুচিডা বহুত পুৰণি বস্তু, যিবোৰ পৰ্ট্ৰেইট বনাইছিলে মনালিছা। চ' ভবা হয় যে সেইবোৰো এনেকুৱা মাধ্যমেৰে বনোৱা হৈছিলে, কাৰণ একুৰেচিটো মেটাৰ কৰে। চ' এইটোত 1806 চনত পেটেণ্ট কৰিছিলে উইলিয়াম কিবা এনেকুৱা নামৰ। মই দি দিম তেওঁৰ ফটোখন আৰু চাব পাৰে। আৰু আমি কেমেৰা লুচিডাৰ মেথড বহুত আছে। চ' যিবোৰে ছবি আঁকে জানে চাগে। চ' আজি আমি কেমেৰা লুচিডা কেনেকৈ কাম কৰে, কেনেকৈ বনায়, একদম চিম্পুল হয়। এইটো প্ৰট'টাইপ হয় মই যিটো কৰি আছোঁ, আৰু আমি চাব খুজিছিলোঁ যে এইটো কাম কেনেকৈ কৰে। তো আপোনালোকো দেখাম যে কেনেকৈ কাম কৰিব, আৰু আশা কৰোঁ চব ভালে আছে। আৰু আমি চাওঁ ইয়াক কেনেকৈ কাম কৰে। তো বস্তুটো হৈছে এইটো একদম চিম্পুল হয় বস্তুটো। চ' ইয়াতে আমি কাৰ্ডবৰ্ডে বনাইছোঁ। চ' কাৰ্ডবৰ্ডেতে এইটো কাৰণে বনাইছোঁ যে এইটো প্ৰট'টাইপ হয় আৰু চাব খুজিছিলোঁ কাম কেনেকৈ কৰে। তো এইটো হৈছে আমাৰ গ্লাছটো বেছি ডাঙৰ হৈ আছিলে। চ' আমি এইখিনি ক'লা কাগজেৰে ঢাকি দিছোঁ, এইটো মেটাৰ নকৰে। বাট মেইন মেটাৰ কৰে আমাক ইয়াৰ যোনটো এংগল 45 ডিগ্ৰীত যিটো গ্লাছ এটা আছে এইটো, আৰু ভিতৰত এটা মিৰৰ আছে। চ' মই ফটো দি দিম ইয়াক কেনেকৈ বনায়। তো ই কাম কেনেকৈ কৰে, যেতিয়া আমি এইফালেৰে চাওঁ। চ' আগৰ ওপৰৰ যিটো বস্তু আপুনি আগত অবজেক্ট হওক সেইটো দেখা পায়। মই দেখাই আছোঁ কেনেকৈ দেখা পায়। আৰু ইয়াৰ মেইন টপিকটো হৈছে, ইয়াক আমি যেতিয়া আঁকিম, আপুনি পৰ্ট্ৰেইট আঁকিব যি আঁকে, সেই পৰ্ট্ৰেইটটোত আপুনি পোহৰ দিব লাগিব। আৰু যিটো এইটো বস্তু থাকিব, এইটোত আপোনাৰ অলপ এন্ধাৰ হ'ব লাগিব। চ' তেতিয়া বেছিকৈ ৰিফ্লেক্ট কৰে, আৰু ভাল ৰিফ্লেকশ্যনৰ কাৰণে আমি ফিল্মো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটোৰ বিষয়ে অলপ আপুনি ৰিচাৰ্চ কৰিলে দেখা পাব যে কেমেৰা লুচিডা কি বস্তু। আৰু ইয়াক আমি চাম এতিয়া কেনেকৈ অবজেক্টটো মেটাৰ কৰে। আমি অবজেক্ট, এইটো মানে বটল আছে, এই বটলটো আমি অবজেক্ট কৰিম, আৰু ইয়াক কেনেকৈ হয় আমি চাম। অবজেক্ট আমি অবজেক্টত পোহৰ দি লৈছোঁ, আৰু আমি এই বস্তুটো আঁকিবলৈ অবজেক্টটো যিটো বটল আছে। চ' আমি যদি এইটো আমাৰ কেমেৰা লুচিডা, আৰু চাব পাৰে তলত ট্ৰেচিং হৈ গৈছে। চ' আমি যদি কাগজ লৈ আঁকো, চ' দেখা পাম ভালকৈ আঁকিব পাৰিম ছেম টু ছেম। চ' কেমেৰা লুচিডাৰ এইটোৱে প্ৰচেছ দেখা পাইছে তলত, যে এইটো অবজেক্ট, আমাৰ এইটো অবজেক্ট, আৰু দেখা পাইছে আপুনি তলত আমি যদি কাগজ লৈ আঁকো, ইয়াক আমি ছেম টু ছেম আঁকিব পাৰিম। চ' এইটোৱে আছিলে কেমেৰা লুচিডাৰ এটা ভাল, যিটো আমি পৰ্ট্ৰেইট আঁকিব পাৰোঁ, মানুহৰ ছবি যিকোনো আমি আগত থৈ। তো আশা কৰিলোঁ এটা নতুন বস্তু শিকিলে, আৰু ময়ো শিকিলোঁ। চ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ সেইকাৰণে। তো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টি ভাল পালে, আৰু আকৌ লগ পাম। ধন্যবাদ।